হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এখন বিশেষ ঠাইলৈ লৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ ইন্ট্ৰ'টো দি দিওঁ। হাই হেল্ল', ৱেলকাম বেক টু মাই চেনেল ৰিমা ফ্ৰম আছামত আপোনালোক সকলোকে স্বাগতম। ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাস্তাৰ পোনে পোনে গৈ নৱগ্ৰহলৈ গৈ আছোঁ। পাহাৰৰ একা বেকা ৰাস্তাৰে আপোনালোক শিলপুখুৰী হৈও যাব পাৰিব আৰু চেনীকুঠি হৈও যাব পাৰিব। বহুতেই সুন্দৰ, আজিকালিতো আৰু বেছিয়ে ধুনীয়া হৈছে। শ্বিলঙৰ একা বেকা ৰাস্তাৰ নিচিনা গৈ বহুতেই মানে ভাল লাগে। ৰাস্তাৰ কাষে আপোনালোক দেখিবলৈ পাইছে গছ গছনিবিলাক কি ধুনীয়াকৈ মানে ওচৰৰ আৰু বিল্ডিংবিলাক আছে। তাত মানে চব ঠাইডোখৰ মানে ধুনীয়া চাফ চিকুণ আৰু একো তাত লেতেৰাই নাই। সেউজীয়া গছ গছনি, কিবা এটা বেলেগে অনুভৱ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ তিনিচকীয়া বাহন এখন লৈ মই আৰু মোৰ পৰিয়ালৰ সদস্য এনেকৈ গৈ আছোঁ। চাৰিচকীয়া নিবৰ টকা নাই, গতিকে তিনিচকীয়াই লৈ যাই আছোঁ। অটত উঠি কিন্তু বিশেষ মানে বহুত আৰামে, কিন্তু মই কিন্তু বিশেষ অটতে ভাল পাওঁ। কাৰণ বতাহ যোনটো লাগে সেই বতাহটো গাত লাগিলে বেছি। আৰু পোনে পোনে ইয়াত দেখিবলৈ পাইছে শিৱৰ ছবি ৱালত আঁকিছে চিত্ৰকাৰে, বহুতেই ধুনীয়া। আপোনালোক দেখিবলৈ পাইছে, আপোনালোকে আহক উপভোগ কৰক, বহুতেই ধুনীয়া হৈছে। এই গছবিলাক সেউজীয়া, ৰাস্তাৰ কাষে কাষে তেনে গাড়ীবিলাক আহিছে গৈছে। আৰু এটা কথা যে ইয়াত বান্দৰ কিন্তু বহুত আছে। আমি চাহ খাই থাকোঁতে বান্দৰে আহি মানে যিটো কৰিছে, আপোনালোক আহিলে কিন্তু সাৱধান। এই পাই গ'লোঁ এই নৱগ্ৰহৰ গেটখন দেখিবলৈ পাইছে। এই চিৰিৰে গৈ আছোঁ চিৰিৰে। ইয়াত আগে ভাগিন আৰু এই মাহ গৈ আছে আগত, দেখিবলৈ পাইছে। চৌহদ বহুতেই ধুনীয়া। আৰু মন্দিৰত কিবা এটা আহিলে মনটো কিবা এটা পবিত্ৰ পিচ মাইণ্ড, আপোনালোক গমেই পাইছে কেনেকুৱা লাগে। এটা পজিটিভ এনাৰ্জি অহা যেন লাগে। বা থিয় হৈ আছে, ইয়াতে কি বা কৰি আছে তাইয়ে জানে। মই তেওঁৰ ভিডিঅ' বনাই আছোঁ। মই যোৱাৰ আগে তাৰে এদিন আগতে যজ্ঞ হৈ গৈছে শুনিছোঁ, গম পোৱা নাছিলোঁ। আমি যজ্ঞৰ পিছদিনাখন গ'লোঁ। কিবা মানে দিব লগা আছিলে, তাৰ বাবে গৈছিলোঁ আমি তাত। এনেকৈ ধূপ চাকি মানে বাহিৰতে দিব দিয়ে। এনেকৈ বাহিৰত চাকি ধূপ ফুল, তাৰপিছত প্ৰসাদ ভিতৰত বামুণে দি দিয়ে। তাৰপিছত আপোনালোকৰ যিবিলাক কাম আছে হৈ যোৱাৰ পিছত ঘৰলৈ পঠাই দিয়ে। তেনেকৈ এই মন্দিৰৰ পিছপিনে বহুতেই ধুনীয়া। পাহাৰৰ ওপৰৰ পৰা মানে ভিডিঅ' বনালে ইমানেই ধুনীয়া হয়, সেউজীয়া। চাওক এই মন্দিৰটো মানে মোবাইলেৰে ভিডিঅ'টো বনাই আছোঁ, কিমান মানে ভাল হৈছে সেইটো গম নাপাওঁ। যিমানখিনি মানে বনাবৰ মানে চেষ্টা কৰিছোঁ, বনাইছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পিছপিনে আহি আছোঁ আমি ইয়াত ভৰি হাত ধুবলৈ।
আপোনালোকক এতিয়া ভিতৰ অংশ দেখাওঁ, য'ত 9টা গ্ৰহ আছে। ইয়াত 9টা গ্ৰহত 9 গছি চাকি জ্বলাই থৈ দিছে ডাঙৰ ডাঙৰ। তাত পাণ্ডৱবিলাক এনেকৈ বহি আছে তলত, আমাকো তেনেকৈ তলত বহিব দিছে। আৰু বহুজন মানুহ ইয়াত আছে, পূজা অৰ্চনা কৰি আছে, মনৰ বাঞ্ছাবোৰ পূৰ্ণ কৰিবলৈ আহিছে। গায়কী যিবিলাক আছে সেইবিলাক ইয়াত নৈবেদ্য আগবঢ়াইছে। এই পাণ্ডাৰ ওচৰত আমি বহিলোঁ, আমাক বহিব দিছে আৰু মোক বহুতে মন্ত্ৰ মাতিব দিছে আৰু মাতি আছোঁ আৰু তেনেকৈ। আৰু এই বান্দৰবোৰক চাওক, প্ৰসাদবিলাক কেনেকৈ খাইছে, বুট মাহবিলাক। সিহঁতেতো একো খাব নিজেতো কৰিব নোৱাৰে মানুহৰ নিচিনা, গতিকে মানুহে সিহঁতক দি পেটটো মানে ভৰাই থ'ব লাগিব আৰু। এনেদৰে আমি পূজা অৰ্চনা কৰি ঘৰলৈ বুলি ওলালোঁ। চাওক কি ধুনীয়া মন্দিৰটো, আপোনালোকে আহকচোন চাওক। যোনবোৰ মানুহে বাৰু নৱগ্ৰহ দেখিছে বাৰু দেখিছে, ভাল কথা। আৰু যোনবিলাক মানুহে দেখা নাই বাৰু আহক আৰু চাওক। আৰু কাৰোবাৰ যদি দুখৰুতি গ্ৰহ নক্ষত্ৰৰ কিবা দুখ আছে, ইয়াত আহি কাটিব পাৰে। আৰু এটা কথা ক'বলৈ গৈ আছোঁ, চাওক ইয়াৰ ৰাস্তাবিলাক কি ধুনীয়াকৈ মানে চাফ চিকুণকৈ ৰাখিছে। ৱালবিলাকত কি ধুনীয়াকৈ কালাৰ কৰিছে, তাত চিত্ৰকাৰে চিত্ৰ মানে আঁকি থৈ দিছে, আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টোত। তাত যদি কিছুমান মানুহে তাত থু পেলাব, তামোল খাব, গুটখাবিলাক খাই যদি তাত পেলাই দিয়ে, কেনেকুৱা লাগিব। গতিকে আপোনালোকেও তেনেকৈ নকৰিব আৰু দেখিলে ক'ব, আৰু ময়ো সেইটো চেষ্টা কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে, আগলৈ যদি মোৰ ভিডিঅ' চাবলৈ বিচাৰে, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো নিশ্চয় ক্লিক কৰি দিব। কাৰণ বেল আইকনটো ক্লিক কৰিলে আপোনালোকে গমেই পায় মোৰ ভিডিঅ'ৰ প্ৰথমটো ভিডিঅ'ই হওক বা ছেকেণ্ডটো ভিডিঅ' হওক বা যেতিয়া মই ভিডিঅ' মানে আপলোড কৰিম, আপোনালোকে দেখিবলৈ পাব। নটিফিকেশ্যন আপোনালোকৰ মোবাইলত আহি যাব। সেইবাবে আপোনালোকক কৈছোঁ যে ভিডিঅ'ৰ বেল আইকনটো নিশ্চয় ক্লিক কৰি দিব। আৰু ভিডিঅ'টো ভাল হৈছে, বেয়া হৈছে, শুদ্ধ হৈছে, অশুদ্ধ হৈছে, কথা ক'ব পাৰিছোঁ নে নোৱাৰিছোঁ, আপোনালোকে ক'লে মই ভাল পাম। কোনো মোৰ এক্সপিৰিয়েঞ্চ নাই, নতুনকৈ জাষ্ট বনাবলৈ চেষ্টা কৰিছোঁ। আগলৈ মোৰ ভিডিঅ' চাবলৈ